কথাটো কি হ'ল মানে চাহৰ দোকানটো চবতে আজিকালিতো শাক পাচলিৰ দোকানটো এতিয়া দেখিছোঁ হেৰি ৰুমত থকা বস্তু কিনিছে তাতো অনলাইন হয় শাক পাচলি। আজি হৈছে দেওবাৰ মানে আজি ভাবিলোঁ চাহ খাবলৈ সদায় ওচৰতে খাওঁ, আজি বোলো নগাঁওখন এপাক ঘূৰি খাওঁ আৰু যি পাওঁ মানে এনেই মোৰ ভিডিঅ'ত দেখাম। মই ইমান ভালকৈ চিনি নাপাওঁ, তথাপিতো ভাবিছোঁ নগাঁওখন আপোনালোকক দেখাম বুলি মোৰ কেমেৰাত বা মোৰ ইউটিউব চেনেলটোত। আপোনালোকে যাতে শেষলৈকে ভিডিঅ'টো চাই নগাঁও দেখিব, কলেজখনো দেখিব, অলপ দেখিব। আজি দেওবাৰ অলপ বন্ধ পাব, তথাপিতো দেখিব আৰু ভিডিঅ'টো ধুনীয়াকৈ চাব আৰু কি ক'ম, লাইক কৰিব আৰু দেই, আৰু চাই থাকক ভিডিঅ'টো। পুৰা একদম এজোপা একদম নগাঁও বহুত ডাঙৰ গছ এজোপা দেখি গৈছোঁ মানে গৈছোঁ একো চিনি নাপাওঁ, গলিবোৰ গৈছোঁ ক'ত ওলাম নাজানো। মুঠতে আপোনালোকক মই মানে নগাঁও টাউনখন দেখাব বিচাৰিছোঁ। এনেই ক'ত কি আছে নাজানো, এনেই দেখাম। ক'ৰবাত হ'লেও নগাঁও কলেজখন হ'লেও দেখিম ন, এতিয়া ক'ম এইখনে নগাঁও কলেজ, এনেকৈ গৈ আছোঁ আৰু নগাঁও NCC অফিচ। তাৰপৰা এয়া হৈছে নগাঁৱৰ ক্লক টাৱাৰ। এইবোৰ চিনি পাওঁ মানে অলপ চিনি পাওঁ আৰু বেছিভাগ চিনি নাপাওঁ মানে অলপহে চিনি পাওঁ। চিনি পোৱা জেগাবোৰ এনেকৈ দেখিব ন মোৰ ভিডিঅ' চাই তাতে গম পাব এইডোখৰ বুলি কি। মই ইমান ভালকৈ চিনি নাপাওঁ মানে। হৈছে নগাঁও মহাবিদ্যালয়, এইখন হৈছে নগাঁও মহাবিদ্যালয় ক্লক টাৱাৰ, ওচৰতে আছে এখন নগাঁও মহাবিদ্যালয়। কলেজৰ মেইন গেটখন এইফালে দেখিছে নাই, কিমান ৰাস্তাটো মজা লাগিছে। এইডোখৰ পুৰা মজা লাগিছে ন চব। মানে ইমানকৈ চিনি নাপাওঁ যদিও আপোনালোকক মানে ইয়াৰ মানে সেইখিনিকে দেখাইছোঁ আৰু দৃশ্যখিনিকে পুৰা চব। মানে গধূলি হ'ল মানে মই হোষ্টেলৰ পৰা ওলাই আহোঁতে 4-5টা বাজিছে। মানে গধূলি সদায় চাহ খাবলৈ আহোঁ, হোষ্টেলৰ ওচৰতে খাওঁ। মানে হোটেল আছে 4-5খন হোটেল আছে, ফাষ্ট ফুডো ধেৰ আছে। খালি ভাবিলোঁ আজি এপাক ঘূৰি পানীগাঁও চাৰিআলিত ওলামগৈ। মানে নগাঁও মহাবিদ্যালয়ৰ মেইন গেটখন এইখন চাই লওক, এইখন পুৰা নগাঁওখন মানে বহুত ভাগ বন্ধ আছে, কাৰণ আজি ছানডে, আজি ৰবিবাৰ দেওবাৰ, সেইটো কাৰণে বন্ধ আছে। তো অলপ দোকান খোলা আছে। বোলো চাহ খাবলৈ আহোঁতে এনেই এপাক ঘূৰি যাওঁ গধূলি টাইমত। এইখন হৈছে নগাঁৱৰ ষ্টাইল বজাৰ, নগাঁৱৰ বিশাল মাৰ্কেট। চাহ খাবলৈ এডোখৰত বহিলোঁ, চাহ খাবলৈ গোটেইখন দৌৰি আছোঁ। তাকো অনলাইন থকা দোকান বিচাৰিছোঁ মানে 30 টকাও নাই হাতত। অনলাইনত অকল মাত্ৰ 150হে আছে। এতিয়া বিচাৰিলে ইয়াত অনলাইন হ'ব। ইয়াতে পেপচি আছে, চিঙৰা আছে, মিঠাই চিঠা আছে। ইয়াতে চাহ খাওঁ, চাহ খাবলৈ সদায় মানে হোটেলত খাওঁ ন, আজি মানে এপাক ঘূৰি মানে খাইছোঁ। এখন দোকানখন তেতিয়ালৈকে বোলো চিঙৰা এটা খাই লওঁ। আছে পানীগাঁও চাৰিআলিতে মানে ফ্ৰেণ্ডছ, আৰু এয়া হৈছে এইটো পানীগাঁও চাৰিআলি। এতিয়া যোনটো আছে ন, এই বাটটো ফালে গ'লে STCটো পাবগৈ। তাৰপৰা আৰু এইফালে হ'ল এইটোৱে মেইন পানীগাঁও চাৰিআলিটো। এই পানীগাঁও যদি কি আছে মানে সেই চাইডটো বাইপাছ, সেই চাইডৰ পৰা আমি আহি ইয়াত নামি এইফালে হেৰিয়লৈ যাওঁ, এতিয়ালৈ যাওঁ। ভিউ চাওক, ভিউ এইখন ছেকেণ্ড গেট আৰু ফাৰ্ষ্ট গেটখন এই আগত আছে। এইখন একদম এতিয়া পুৰা এখন গোটেইখন মই একদম ছেকেণ্ড গেটৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট গেটখন আগত আছে, এখন মানে ছেকেণ্ড গেট বনাই লৈছে। ফাৰ্ষ্ট গেটখন ইয়াত আছে। এইটো ৰাতি একদম আইডিয়াখনৰ ভিউ চাওক, আইডিয়াখনৰ পুৰা ৰাস্তা। মানে আমি যে এতিয়া যে মই প্ৰথমতে কৈছিলোঁ আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিলোঁ যোৱাটো, মানে আমি চাহ খাবলৈ সদায় এইখন ফাষ্টফুডতে খাওঁ। আৰু চাহ সেই আগত দোকান এখন আছে, মানে হোটেল আছে, হোটেলত খাওঁ। খালি আজি আমি এইফালেদি গৈ এনেকৈ এপাক ঘূৰি, সেইফালেদি এনেকৈ এপাক ঘূৰি আহি আকৌ এনেকৈ পানীগাঁও চাৰিআলিত মানে এই ৰাস্তাটোদি আহিলোঁ। এইটো পানীগাঁও চাৰিআলিৰ পৰা আইডিয়ালৈ সোমাই অহা ৰাস্তা হয়। তাৰপৰা এখনেই হ'ল আইডিয়াখন, আমি সেনেকৈ গৈ আকৌ এইফালেদি আহিলোঁ। এখন চাওক আইডিয়াখন চাওক কেনেকুৱা লাগিছে, মজা লাগিছে ন ভিউটো চাওক আইডিয়াখনৰ। এইখন আইডিয়া আৰু সেই গলিটো আছে অকণমান, এই গলিটোৱেদি গ'লে আপোনালোকে পাব হোষ্টেল। এতিয়া মই এতিয়াকৈ অকণমান আগলৈ গৈ আইচক্ৰীম এটা খাই লওঁ। আৰু মানে কিবা কথা এটা হ'ল মানে সেইটো ক'ম আপোনালোকক ৰ'ব।
নিলে আহি মেলি হোষ্টেলৰ ৰুম পাই গ'লোহি মানে বুজি পালে এনেকৈ দি গৈ সেনেকৈ দি গৈ মানে এনেই ঘূৰিলোঁ আৰু মই ইমান চিনি নাপাওঁ লগত মানে হোষ্টেলৰ ল'ৰাবোৰৰ লগতে সদায় খাই থাকোঁগৈ ন আজি ৰুমৰ ল'ৰা দুটা মাতিলোঁ লগৰ সিহঁতৰ লগত গ'লোঁ সেনেকৈ তাৰপৰা ঘূৰিলোঁ আৰু তাৰপৰা মেইন কথাটো কি হ'ল মানে চাহৰ দোকানটো চবতে আজিকালিতো শাক পাচলিৰ দোকানটো এতিয়া দেখিছোঁ সিহঁতি ৰুমত থকা বস্তু কিনিছে তাতো অনলাইন হয় শাক পাচলিৰ দোকান আলু দোকানতে অনলাইন হৈছে তাৰপৰা আমি ভাবিলোঁ এইখনত হ'ব বুলি এখনত মানে ফোনপে' জিপে' মাৰি থোৱা আছে মানে তাৰপৰা তাত সোমাই দিলোঁ সোমাই দিয়াৰ পিছত খালোঁ পেটিছ খালোঁ চিঙৰা খালোঁ চাহ খালোঁ তাৰপৰা যেতিয়া পইচাটো দিবলৈ হৈছে অনলাইনৰ কথা সুধিছিলোঁ বোলে অনলাইন পে'মেণ্ট নাই তাৰপৰা কি হ'ব এতিয়া আমাৰ জেপতো 1 টকা নাই মানে জেপত আছে 1 টকা নাই মানে নহয় লগৰ এটা 20 টকা আছে তাৰপৰা কি কৰিম উপায় নাপায় নাই তাৰপৰা মানুহটোৱে পিছত থাকিও নাই থকা বুলি কৈছে মানে সিহঁতক কেছ লাগে তাৰপৰা কৰা বুলি ক'লে একেবাৰে নাই দেখিলে আমাৰ একেবাৰে তাৰপৰা আমি কৰিলোঁ কৰি মেলি তাৰপৰা আহিলোঁ আহি মেলি আকৌ যোনখনত ডেইলি খাই থাকোঁ ন তাত মানে নাখালে কিবা এটা ভাল নালাগে মানে সদায় খাই থকা হয় মানে তালৈ গৈ তাত গৈ অকল 10 টকীয়া আইচক্ৰীম এটাই খালোঁ তাৰপৰা লাহেকৈ আৰু ৰাস্তাত খোজকাঢ়ি বৰ্তমান ইয়াত পাই গ'লোঁ আৰু আজি মানে মোৰ নুফুটে ইংলিছত সেই শব্দটো মানে ফুটে ভিডিঅ' চিডিঅ' বনালে ঘপকৈ নুফুটে কি হৈছে মানে আজি আপোনালোকক দেখাম আজি যিহেতু ফাইনেল সেইটো কাৰণে আমাৰ মানে বাহিৰত প্ৰটেক্টৰ নাই কি কৈ মেলি আইডিয়াৰ পৰা আনি মেলি ধুনীয়াকৈ আমাৰ চব বগাল আছে লেপটপ চেপটপ আছে লাভ হ'বলৈ আজি ইয়াত খেল চাব পৰা ধুনীয়াকৈ খেল চাম আৰু ভিডিঅ'টো ইমান সামৰি মাৰিছোঁ বাই বাই আৰু ভাল মানে ভিডিঅ'টো একো মানে আপোনালোকৰ নহ'ল মই মুঠতে অকল খোজকাঢ়ি গ'লোঁ এনেই অলপ জেগাবোৰ দেখালোঁ ভালকৈ বুজাব নোৱাৰিলোঁ কাৰণ চিনি নাপাওঁ এনেই দেখালোঁ আৰু ইমানো ভাল নহ'ল যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু দেখিছে চুলিখিনি কাটিব লাগে আৰু ভিডিঅ' ইয়াতনো কি বনাম আৰু হোষ্টেলত থাকোঁ তথাপিতো এবাৰ ঘৰলৈ যাম ন তাৰ ঘৰত গৈ আকৌ গ'লে ভিডিঅ' বনাওঁ আৰু বনাই মেলি আপলোড দিম আজিলৈ বাই বাই লাইক এটা কৰি থৈ যাব যিয়ে নহওক ভিডিঅ'টো বনাইছোঁ লাইক এটা কৰি দিব আৰু ধন্যবাদ।